हेलो फ्रेंड्स की खबर আপোনালোকৰ আমাৰ চেনেল অসমীয়া লাইফষ্টাইললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আয়ো ৰামা আপোন সাউথ ইণ্ডিয়ান টাকলা সাউথ ইণ্ডিয়ান বান গিয়া ৰে বাবা কিনো গোবৰ সোপা লগাই দিলে ন ধুনু কি লগাই দিলে দেউতাক গৰুপতি নেকি গৰুপতি ইছলাম নাম আইনাখন আনিব গলো তাত গৈ বিচাৰি ফুৰিছো কি আনিব যাম বোলে আকৌ আহিলো মুজাটো পাহৰি থাকিলো আকৌ গলো আইনাখন পাহৰি থাকিলো কি যে হ'ব নহয় এটা নিজে লগাব লাগিব মোক কোনে লগাই দিব ন হৈ গ'ল ফ্ৰেণ্ডছ লগাই শেষ নিজে এনেকৈ লগাই লওঁ আৰু দেখিছে গোটেই কাপোৰ চাপোৰ লাগি যায় আগৰ পৰা এনেকৈ লগাই বান্ধি থৈ দিওঁ আৰু উপায়তো নাই ফ্ৰেণ্ডছ ব্লগটো একদম আবেলিয়ে ষ্টাৰ্ট কৰিছোঁ অথনি হেনা চেনা লগালোঁ তাৰপিছতে আৰু বহুত দেৰি হ'ল 2টা বাজি গ'ল ভাত পানীও খালোঁ আৰু এতিয়া চাহ খাব লৈছোঁ ব্লগটো বোলো ষ্টাৰ্ট কৰোঁ প্ৰাঞ্জল আহিছে কফি চাহতে কফি মিলাই দিছোঁ অঁ ফ্ৰেণ্ডছ এইবোৰ দেখিছে মই বনাইছোঁ চাওক কেনেকুৱা লাগিছে মই দেখাইছোঁ ৰ'ব দেই এইবোৰ চব মই হাতেৰে বনাই দিছোঁ কিনিম বুলি ভাবিছিলোঁ প্ৰাঞ্জলে কৈছে তুমি বনাব জানা যেতিয়া হাতেৰে বনাই দিয়ে এইবোৰ চব হাতেৰে বনাইছোঁ কেনেকুৱা লাগিছে ক'বচোন কমেণ্টত হৈ গ'ল খাই এতিয়া মই মেচিনত কাপোৰ আছে সেই কাপোৰখিনি মই মেচিনটো অন কৰি লওঁ পটককৈ হৈ গ'ল দি দিলোঁ প্ৰাঞ্জলে মটো ব্লগিং ষ্টাৰ্ট কৰাৰ কথা কৈছিলে তাৰে সৰু সৰু বস্তু কিছুমান লোৱা হ'ল আৰু আজি ট্ৰাইলো কৰি আহিলে মানে গৈ আহিলে ৰাতিপুৱাই গৈ আহিছে আমি উঠাই নাই 4:30 মানৰ পাছতে গৈ আহিলে তো আহকচোন ভিডিঅ'টো চাওঁ My heart rages around like an ocean in my head because there are so many things that I left unsaid. I can almost feel you walking in the distance, but I know that it's not reality. If you are echoing around inside these parallel dimensions all alone, now I'll find you in my dreams. তো ফ্ৰেণ্ডছ কেনেকুৱা লাগিলে আজি মটো ব্লগিংটো এনে টেকনিকেলি আজি ফাৰ্ষ্ট নহয় কিন্তু তেও ফাৰ্ষ্ট বুলিয়ে কৈছোঁ কাৰণ আজি পূৰা গিয়েৰ লগাই লৈছোঁ তাৰমানে চেলমেটত এইবোৰ মাউণ্ট চাউণ্ড পূৰা লগাই লৈছোঁ তো মোবাইলৰ ৰেকৰ্ডিংটো কেনেকুৱা হ'ল যেনেকুৱা আছে তেনেকৈয়ে দেখাই দিম আশা কৰোঁ ময়ো ভাবিছোঁ যে ভাল হ'ব লাগে কিন্তু নাজানো নহয় কেনেকুৱা হৈছে তো এতিয়া মঞ্জুৱে কিবা কয় হেনো তো মঞ্জুৱে কি কৈছে শুনক তো ফ্ৰেণ্ডছ আজি প্ৰথম মটো ব্লগিংটো আপোনালোকৰ কেনেকুৱা লাগিলে আজি জাষ্ট ট্ৰায়েল আছিলে নতুনকৈ যিহেতু ষ্টাৰ্ট কৰিছোঁহে বহুতখিনি কৰিবলৈ বাকী আছে আৰু ইমান মানে ভিতৰি ইমান ধুনীয়া জেগা আছে নহয় মই গম পোৱা নাছিলোঁ আমিনো মাইকী মানুহ কি আৰু ক'বালৈ গ'লে একদম চিধা যোৱা হয় ইফালে সিফালে যোৱা নহয় এতিয়াহে গম পাইছোঁ যে ভিতৰি বহুত ধুনীয়া জেগা আছে আমিও যাম তেনেকৈ আৰু আপোনালোককো দেখাম আৰু আজি ব্লগটো ইয়ালৈকে আছিলে ভাল লাগিলে লাইক কৰি দিব মটো ব্লগিঙৰ ব্লগটো আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে ছাবস্ক্ৰাইব কৰি চাই আছে তেওঁলোকলৈ থেংক ইউ তো আজিলৈ টাটা বাই বাই গুড নাইট এণ্ড শুভৰাত্ৰি